হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড পাৰ্টৰ নেক্সট চেপ্টাৰৰ বিষয়ে আজি আলোচনা কৰিম আৰু সেই বিষয়টোৰ ওপৰত কেইটামান কুৱেশ্যন মই তোমালোকক দিম, তোমালোকে চাই যাবা। আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ পাবলৈ হ'লে তোমালোকে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, তেতিয়া মোৰ পিছৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকিবা। জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ। 1 নম্বৰ লং কুৱেশ্যন, স্বাধীনতাৰ সময়ত ভাৰতে জাতি গঠনৰ ফলত সন্মুখীন হোৱা 3টা প্ৰত্যাহ্বান আলোচনা কৰা। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট। এই চেপ্টাৰটোৰ বিশেষকৈ ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিলে, সেই স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰতবৰ্ষই এখন বিশাল দেশ হিচাপে গঢ়ি তুলিবলৈ হ'লে, ঐক্যতাৰ মাজত গঢ়ি তুলিবলৈ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তাৰ ভিতৰত 3টা প্ৰত্যাহ্বান মূল আছিল আৰু সেই বিষয়টো লৈ, এই প্ৰত্যাহ্বানকেইটাক লৈ কেইবাটাও কুৱেশ্যন আহিছে। কেইবাটাও চনত আহিছে হায়াৰ ছেকেণ্ডেৰী 2012, 2013। এনচাৰ উত্তৰ 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতীয় জনসাধাৰণৰ মনত দেশ বিভাজনৰ যি বেদনা আছিল, সেই অত্যন্ত বেদনাদায়ক। দেশ বিভাজনে দেশৰ বিভিন্ন প্ৰান্তত হিংসাৰ পৰিৱেশ গঢ়ি তুলিছিল। আনহাতে স্বাধীনতা আন্দোলনে জনসাধাৰণৰ মাজত বহুবোৰ সপোন গঢ়ি তুলিছিল আৰু জনসাধাৰণে ভাবিছিল যে স্বাধীনতা লাভ কৰাৰ লগে লগে দেশৰ দৰিদ্ৰতা, অসমতা, কুসংস্কাৰ, নিৰক্ষৰতা আদি সমস্যাবোৰৰো অন্ত পৰিব। কিন্তু সমস্যাৰ অন্ত নহ'ল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত দেশখনক এটা জাতি হিচাপে গঢ়ি তুলিবলৈ ভাৰতবৰ্ষৰ মূলতঃ 3টা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেইকেইটা বিস্তৃতভাৱে তলত আলোচনা কৰা হ'ল। মেইন পইণ্টকেইটা অলপ বহলাই আলোচনা কৰা হৈছে। 1 নম্বৰ বৈচিত্ৰ্যৰ বুকুত ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰা। বৈচিত্ৰ্য, যিহেতুকে ভাৰতবৰ্ষ এখন বিশাল দেশ আছিলে, বিশাল দেশত বিভিন্ন ধৰ্ম গোষ্ঠীৰ বিভিন্ন জনসাধাৰণৰ নিজা নিজা কৃষ্টি সংস্কৃতি লৈ জনসাধাৰণ আছিলে। গতিকে সেই বিশাল জনসাধাৰণৰ বিভিন্ন ধৰ্মগোষ্ঠীৰ মাজত ঐক্যতা বিৰাজ কৰাটো খুবেই কঠিন আছিল। এতিয়া চোৱা নোটটো যে ভাৰতবৰ্ষ এখন বিশাল দেশ, বিভিন্ন জাতি, ধৰ্ম, ভাষা, বৰ্ণ লোকৰ বসতিস্থল, বিভিন্নজন ব্যক্তিৰ বিভিন্ন নিজা কৃষ্টি সংস্কৃতি থাকে। এই বিভিন্নতাৰ মাজত ঐক্যতা বিৰাজ কৰাটো স্বাধীনতাভূত ভাৰতবৰ্ষৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় হৈছিল। ঔপনিৱেশিক শাসনৰ বিভাজনকামী নীতিয়ে ভাৰতবৰ্ষৰ 2টা ভাগত বিভক্ত কৰিছিল। এই বিভাজনে জনসাধাৰণৰ মাজত হিংসা প্ৰতিহিংসা ভাৱ সৃষ্টি কৰিছিল। এনে পৰিস্থিতিত জাতীয় ঐক্য আৰু সংহতি বিৰাজ কৰিবলৈ চৰকাৰৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় হৈছিল। 2 নম্বৰ সংবিধানে প্ৰদান কৰা গণতন্ত্ৰৰ বহল অৰ্থক বাস্তৱায়িত কৰা। ভাৰতীয় সংবিধানে গণতন্ত্ৰৰ এক বহল ব্যাখ্যা আগবঢ়াইছে। গণতন্ত্ৰ বুলিলে কেৱল নাগৰিকৰ মৌলিক অধিকাৰ বা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন পাতি প্ৰতিনিধি নিৰ্বাচিত কৰাই নহয়, জনসাধাৰণৰ মাজত সমতা, স্বাধীনতা, সামাজিক ন্যায় প্ৰতিষ্ঠা হ'ব লাগিব। গতিকে চৰকাৰ গঠনৰ জৰিয়তে জনসাধাৰণে এই প্ৰমূল্যসমূহৰ আওকাণ কৰিব নোৱাৰি। গতিকে জনসাধাৰণে সকলো অধিকাৰ সাব্যস্ত কৰাৰ উপৰিও সমাজত সামাজিক ন্যায়, স্বাধীনতা, সমতা, অস্পৃশ্যতা বৰ্জন এইবোৰৰ ওপৰত গুৰুত্ব দি এখন সুস্থিৰ সুসংহত চৰকাৰ গঠন কৰিব পাৰি নে নোৱাৰি, তাক লৈ এক ডাঙৰ প্ৰত্যাহ্বান। 3 নম্বৰ সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মংগল সাধন কৰিব পৰা বিকাশৰ নীতি গ্ৰহণ কৰা। জাতি গঠনৰ 3য়টো প্ৰত্যাহ্বান আছিল সমাজৰ লোকসকলৰ সৰ্বাংগীন উন্নতি সাধন আৰু ভাৰতত বসবাস কৰা দৰিদ্ৰ, নিৰক্ষৰ, গৃহহীন আৰু পিছপৰা শ্ৰেণীৰ উন্নতিৰ প্ৰশ্ন জড়িত হৈ আছিল। তাৰোপৰি ভাৰতৰ ধৰ্মীয়, সাংস্কৃতিক আৰু ভাষিক স্বকীয়তাবোৰক উন্নতি প্ৰদান কৰিব কেনেকৈ, সেইটো জাতি গঠনৰ প্ৰক্ৰিয়া এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আছিল। এই 3টা আছিল মূল প্ৰত্যাহ্বান। 1 নম্বৰ আছিলে বৈচিত্ৰ্যৰ বুকুত ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰাটো জনসাধাৰণৰ সন্মুখত ডাঙৰ সমস্যা হিচাপে থিয় হৈছিল। 2 নম্বৰ আছিলে সংবিধানে প্ৰদান কৰা গণতন্ত্ৰৰ বহল অৰ্থক বাস্তৱায়িত কৰা। কাৰণ ভাৰত স্বাধীনতা হোৱাৰ পিছত যিখন সংবিধান ৰচনা হৈছিলে, সেই সংবিধানখনে জনসাধাৰণৰ সকলো দিশ সামৰি লৈছিলে। সামাজিক ন্যায় হওক, ধৰ্ম হওক, স্বাধীনতাই হওক, সমতাই হওক, সকলো শৈক্ষিক, এই সকলো দিশে দাঙি ধৰিছিলে। সেই সকলো দিশ বাস্তৱত ৰূপায়িত কৰিব পাৰিব নাই, বাস্তৱত সেই সকলো লক্ষ্য জনসাধাৰণে পূৰণ কৰিব পাৰিবনে নাই, সেই লৈ সংবিধান বৰ্ণতাসকলে
চিন্তাত পৰিছিলে আৰু সেইটো তেওঁলোকৰ এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছিলে। 3 নম্বৰটো আছিলে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মংগল সাধন কৰিব পৰা বিকাশৰ নীতি গ্ৰহণ কৰা। আৰু সংবিধান ৰচনা কৰাৰ সময়ত সংবিধান প্ৰণেতাসকলে এইটো হৈছিলে যে ভাৰতবৰ্ষত বিভিন্ন শ্ৰেণীৰ লোক আছে, উচ্চ নিচ নিম্ন শ্ৰেণীৰ লোক, সৰু, এই সকলো ধৰণৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাটো তেওঁ পূৰণ কৰিব পাৰিব নে নাই, অল ডেভেলপমেণ্ট হ'বনে নাই, সেইটোৰ ওপৰত তেওঁলোকে চিন্তিত হৈছিলে। বিশেষকৈ আমাৰ সমাজত থকা বিভিন্ন শ্ৰেণী, যেনে নিম্ন শ্ৰেণী, মধ্য শ্ৰেণী, উচ্চ শ্ৰেণী, এই বিভিন্ন প্ৰকাৰ শ্ৰেণীৰ মাজত সকলো সমস্যা, সকলো লক্ষ্য আশা আকাংক্ষা পূৰ্ণ কৰাটো সম্ভৱপৰ নাছিলে, সেয়েহে চিন্তিত হৈছিলে। নেক্সট কুৱেশ্যন, দেশ বিভাজনৰ মূল সমস্যাবোৰ কি আছিল? এনচাৰ, এইটো লং কুৱেশ্যন। দেশ বিভাজনৰ 4টা মূল সমস্যাই গা কৰি উঠিছিল। 1 নম্বৰ, পাকিস্তান গঠনক কেন্দ্ৰ কৰি সংঘাত। প্ৰস্তাৱিত মুছলমান ৰাষ্ট্ৰ পাকিস্তানক কেন্দ্ৰ কৰি দেশ বিভাজন প্ৰক্ৰিয়া আউল লাগিছিল, কাৰণ প্ৰস্তাৱিত পাকিস্তানখন হ'ল 2টা সংখ্যাগৰিষ্ঠ ইছলাম ধৰ্মাৱলম্বী বসতিপূৰ্ণ অঞ্চলেৰে গঠিত হৈছিল, পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান। যিহেতু 2টা অঞ্চলৰ মাজত ভাৰতবৰ্ষ আছিল, সেয়েহে যোগাযোগ স্থাপনত যি সমস্যাৰ সৃষ্টি হৈছিল সেইটো দেশ বিভাজনৰ মূল সমস্যা আছে। 2 নম্বৰ, আব্দুল গফুৰ খানক বিৰোধিতা কৰাক কেন্দ্ৰ কৰি। যদিও মহম্মদ আলী জিন্নাই দ্বিজাতীয়তা অনুসৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে পাকিস্তান আৰু হিন্দুসকলৰ বাবে হিন্দুস্তান গঠনৰ পোষকতা কৰিছিল, তথাপিও সেই সময়ৰ অন্য এজন বিখ্যাত মুছলমান নেতা আব্দুল গফুৰ খানে দেশ বিভাজন প্ৰক্ৰিয়াত আৰু দ্বিজাতীয়তাক বিৰোধিতা কৰিছিলে। 3, বংগ আৰু পাঞ্জাৱ প্ৰদেশক কেন্দ্ৰ কৰি হোৱা সমস্যা। 3য় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দেশ বিভাজন প্ৰক্ৰিয়া সমস্যাটো বংগ আৰু পাঞ্জাৱ প্ৰদেশক কেন্দ্ৰ কৰি 3য় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দেশ বিভাজন প্ৰক্ৰিয়া সমস্যাটো আছিল বংগ আৰু পাঞ্জাৱক কেন্দ্ৰ কৰি। ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত কিছুমান নতুন ৰাষ্ট্ৰ গঠন হ'বলৈ গৈছিল। সেই ৰাষ্ট্ৰ দুখনৰ সীমা উল্লেখিত প্ৰদেশ এখনৰ অৱস্থিত। গতিকে 2খন প্ৰদেশৰ জনসাধাৰণে স্বাধীনতাৰ আগলৈকে তেওঁলোকে কোন দেশৰ নাগৰিক গমেই পোৱা নাছিল। 4 নম্বৰ, বিশেষকৈ ধৰ্মৰ ভিত্তিত দেশ বিভাজন হোৱাৰ বাবে দেশ দুখনৰ বহু লোক ধৰ্মীয় সংখ্যালঘু হৈ পৰিল, অৰ্থাৎ পাকিস্তানৰ বহু লক্ষ হিন্দু লোক তথা শিখ ধৰ্মৰ লোক আৰু ভাৰতবৰ্ষৰ বহু লক্ষ মুছলিম লোক তেওঁলোকৰ নিজৰ জন্মভূমিতে বিদেশীৰ নিচিনা হৈ পৰিল। ধৰ্মীয় উন্মাদনাই তেওঁলোকৰ প্ৰতিবেশীৰ মাজতে অৰিয়া হ'বলৈ ধৰিলে। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ মাতৃগৃহভূমি এৰিবলৈ বাধ্য হ'ল। বিভাজনৰ প্ৰক্ৰিয়া আৰু পৰিণাম আলোচনা কৰা। এনচাৰ, দেশ বিভাজন প্ৰক্ৰিয়াটো দেখাত যিমান সহজ সিমান বাস্তৱত নাছিল। নীতিগতভাৱে ধৰ্মীয় সংখ্যাগৰিষ্ঠতাকে দেশ বিভাজনৰ মূল আধাৰ হিচাপে গ্ৰহণ কৰা হ'ল, অৰ্থাৎ মুছলিম সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহক লৈ পাকিস্তান গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু মুছলিম সংখ্যাগৰিষ্ঠতা নথকা অঞ্চলসমূহ বা প্ৰদেশসমূহ ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত কৰা হ'ল। দেশ বিভাজনৰ প্ৰক্ৰিয়াটো প্ৰধানৰ 4টা সমস্যাই জটিলতাৰ সৃষ্টি কৰিছিল আৰু এই সমস্যাকেইটা ওপৰৰ কুৱেশ্যনটোৰ এনচাৰখিনি এই সমস্যাকেইটা। গতিকে মই আকৌ এইটো লিখি দিয়া নাই, তোমালোকে ওপৰৰ কুৱেশ্যনটোৰ এনচাৰখিনিকে চাই ল'বা। মই দেশ বিভাজনৰ পৰিণতিখিনি কৈ দিছোঁ। দেশ বিভাজনৰ পৰিণতি অত্যন্ত বেদনাদায়ক আৰু ভয়াৱহ আছিল। ভাৰতবৰ্ষ আৰু উভয় দেশতেই সংখ্যালঘুসকলৰ ওপৰত বৰ্ণাতীত অত্যাচাৰ জাপি দিয়া হৈছিল। কেইমাহমানৰ ভিতৰতে ৫ লাখ লোকক হত্যা কৰা হ'ল আৰু হাজাৰ হাজাৰ নিযুত টকাৰ সম্পত্তি লুণ্ঠন তথা ধ্বংস কৰা হ'ল। দেশ বিভাজনৰ ফলত মুছলিম সংখ্যাগৰিষ্ঠতা থকা পাঞ্জাৱ আৰু বেংগলৰ দৰে প্ৰদেশত জনসাধাৰণৰ ধৰিবই পৰা নাছিল তেওঁলোক কোন দেশৰ অধীনস্থ। পাঞ্জাৱ প্ৰদেশৰ লাহোৰ আৰু অমৃতসৰৰ মাজত কিছুমান গাঁৱত ভাৰতবৰ্ষ আৰু পাকিস্তান 2খন দেশৰে পতাকা উত্তোলন কৰা হৈছিল। দেশ বিভাজনৰ ফলত গৃহহীন হৈ পৰা লক্ষ লক্ষ লোক অন্য দেশত শৰণাৰ্থী হৈ পৰিল।
কালিলৈকে নিজৰ দেশ বুলি ভাবি থকা দেশখনতেই বিভাজন হোৱাৰ পাছত হঠাৎ বিদেশী হৈ পৰা দেখা গ'ল। এখন দেশৰ পৰা আন এখন দেশলৈ যোৱাৰ পথতো সংখ্যালঘুসকল বিভিন্ন ধৰণে আক্ৰমণৰ সন্মুখীন হ'ল। হাজাৰ হাজাৰ মহিলা ধৰ্ষণ কৰা হ'ল। জোৰ জবস্তিকৈ ধৰ্মৰ হস্তান্তৰকৰণ, পৰিয়ালৰ মৰ্যাদা ৰক্ষাৰ বাবে মহিলাক হত্যা কৰা ধৰণৰ ঘটনাও ঘটিল। হাজাৰ হাজাৰ শিশু নিজৰ পিতৃ মাতৃৰ পৰাও পৃথক হৈ পৰিল। দেশ বিভাজনে প্ৰায় ৮০ লাখ লোকক নিজ গৃহ এৰি আৰু সীমা পাৰ হৈ ভাৰত তথা পাকিস্তানলৈ স্থান প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰিছিল। শ্বৰ্ট কুৱেশ্যন এণ্ড এনচাৰ্ছ। নাম্বাৰ 1, ষ্টেণ্ডষ্টিল চুক্তি কি? ষ্টেণ্ডষ্টিল চুক্তি হ'ল ভাৰত চৰকাৰ আৰু হায়দৰাবাদৰ নিজামৰ মাজত হোৱা এক বিশেষ সন্ধিপত্ৰ। এই চুক্তি হোৱাৰ মূল কাৰণটো আছিল হায়দৰাবাদৰ নিজামে ভাৰত সংঘৰ লগত আৰু পাকিস্তান ৰাষ্ট্ৰৰ কোনখন ৰাষ্ট্ৰত চামিল হ'ব সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাৰ বাবে এই চুক্তিখন কৰিছিল। এই চুক্তিখন স্বাক্ষৰিত হৈছিল 1947 চনৰ নৱেম্বৰ মাহত। নেক্সট কুৱেশ্যন 2 নম্বৰ, ৰাজকাৰাজ কি? ৰাজকাৰাজ হ'ল হায়দৰাবাদৰ নিজামে বিদ্ৰোহ দমনৰ বাবে গঠন কৰা কুখ্যাত অৰ্ধসামৰিক বাহিনী। নেক্সট, কিমান চনত হায়দৰাবাদ ভাৰত সংঘৰ লগত চামিল হৈছিল? 1948 চনত। নেক্সট, কিমান চনত মণিপুৰে ভাৰত সংঘৰ লগত অন্তৰ্ভুক্তিকৰণৰ বাবে চামিলকৰণ দলিলত স্বাক্ষৰ কৰিছিল? 1949 চনত। নেক্সট, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পোনপ্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? মণিপুৰ। নেক্সট, কিমান চনত মণিপুৰত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হৈছিল? 1948 চনত। নেক্সট, জম্মু কাশ্মীৰৰ ৰজাৰ নাম কি আছিল? হৰি সিং। নেক্সট, জম্মু কাশ্মীৰ আঞ্চলিক দলটোৰ নাম কি? নেশ্যনেল কনফাৰেন্স দল। নেক্সট, নেশ্যনেল কনফাৰেন্স দলৰ প্ৰতিষ্ঠাপক আৰু মূল নেতা কোন আছিল? শ্বেখ আব্দুল্লা। নেক্সট, জম্মু কাশ্মীৰৰ দেশীয় ৰাজ্য হয়নে? জম্মু কাশ্মীৰ দেশীয় ৰাজ্য হয়নে? হয়। হায়দৰাবাদৰ শাসকজনক কি নামেৰে জনা যায়? হায়দৰাবাদৰ শাসকজনক নিজাম নামেৰে জনা যায়। মণিপুৰৰ ৰজাজনৰ নাম কি? বুধচন্দ্ৰ। ভাষাৰ ভিত্তিত হোৱা ৰাজ্য গঠনৰ মূল কাৰণ দুটা কি কি? এনচাৰ, ভাষাৰ ভিত্তিত হোৱা ৰাজ্য গঠনৰ মূল কাৰণ দুটা হ'ল, ভাৰতবৰ্ষত যদি ভাষাৰ ভিত্তিত অঞ্চলসমূহক পৃথক ৰাজ্য মৰ্যাদা কৰা হয় তেনেহ'লে ভাৰতবৰ্ষত পুনৰ পৃথকতাবাদী, বিচ্ছিন্নতাবাদী আৰু বিভাজনৰ ৰাজনীতি নহ'ব। 2 নম্বৰ, নেক্সট, ভাষাৰ ভিত্তিত ৰাজ্য গঠন হ'লে ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলৰ সমস্যাবোৰ দূৰীকৰণ তথা ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটো অধিক গণতান্ত্ৰিক ৰূপ দিয়া হ'ব। নেক্সট, কিমান চনত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰা হ'ল? 1953 চনত। আজি এইটো ভিডিঅ'ত ইমানখিনিলৈকে থাকিল। নেক্সট ভিডিঅ'ত আকৌ ইয়াৰ পিছৰখিনি মই আগবঢ়াই যাম। তোমালোকে ভিডিঅ'টো চোৱাৰ লগে লগে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, তেতিয়া মোৰ বাকীখিনি তোমালোকে পাই থাকিবা।